হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৰে ভালে। আৰু বহুত দিনৰ মূৰত আজি নতুন ভিডিঅ' এটা লৈ আহিছোঁ। আৰু যদি চাই ভাল পায় এটা লাইক কৰিব। ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ বাবে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি আপুনি মোৰ চেনেলত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো টিপি দিব, মই দিয়া ভিডিঅ'বোৰ যাতে আপোনালোকে আগতীয়াকৈ পায়। ধন্যবাদ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। অকণমান ঠাণ্ডা পৰিছে, তেনেকে যদি তুমি মোৰ প্ৰেমত পৰিলা হয় তেতিয়াহ'লেতো এতিয়ালৈকে দুটা ল'ৰা ছোৱালী মাক হ'লা হয় আৰু এটা পেটত খেলি থাকিলে হয়। টপিনা ডাঙৰ ৰিলছ বনাবলৈ আহিছ। বন্ধু বান্ধৱীসকল, যিসকল পুৰুষে নিজৰ মাইকীক দালি ভাত বুলি ভাবে, আনৰ মাইকীক মাংস পোলাও বুলি ভাবে, সেইসকলৰ পত্নীক আকৌ বেলেগে বিৰিয়ানী বুলি ভাবে। গোটেইকেইটা ক্লাছে গ'ল, এটা ক্লাছ যদি মই পোৱা হ'লে বিৰিয়ানীটো। গাত বোলে ফৰিং পৰিলে প্ৰেম হয় আৰু পখিলা পৰিলে বিবাহ হয়। মোৰ গাত মহ পৰিছে, মোৰ বাৰু কি হ'ব? আৰু তোমাৰ গাতো মহে পৰিব। বিৰিয়ানী বিভাগত গ'লেতো মহ পৰিবই। বাৰুকে যে নাকামুৰিলে, কামুৰি দিয়া হ'লেতো মেলেৰিয়া হ'লহেঁতেন। গাত বোলে ফৰিং পৰিলে প্ৰেম হয়, পখিলা পৰিলে বিবাহ হয়। এতিয়া মোৰ গাত মহ পৰিছে, এতিয়া মোৰ কি হ'ব? তোমাক মই আশীৰ্বাদ কৰিছোঁ, পখিলা পৰিলে বোলে বিবাহ হয়। তোমাৰ গাত খাওঁতে শুওঁতে উঠোঁতে বহোঁতে হাগোঁতে মুতোঁতে পাদোঁতে যাতে পখিলাই পৰি থাকক, তোমাৰ যাতে বিবাহ হৈয়ে থাকে, তাহে কামনা কৰিলোঁ দেই। ল'ৰা ভাল পোৱা সকলো ছোৱালীৰ চৰিত্ৰ বেয়া হয়, কি ছোৱালী সঁচাকে ল'ৰা জীৱন ধ্বংস কৰে, তেতিয়া চবে ক'ব ইয়ে ছোৱালী ল'ৰা জীৱন ধ্বংস কৰে। কিন্তু মই কওঁ 50% ছোৱালীৰ জীৱন ল'ৰাই ধ্বংস কৰে। কেনেকে? তুমি মোক ভাল পোৱা, তাৰ মোক প্ৰমাণ দিয়া। ভাল পোৱাৰ পিছত দুদিন পিছত ইউজ কৰি ছোৱালীজনীক এৰি দিয়া হয়। তহঁতক ধ্বংস নকৰিবনো কিয়? চিনাকি হোৱা দুদিন নহ'বই, দেহাৰ পৰা কাপোৰ খুলি পৰে হে। আৰু তেনেকুৱা ছোৱালীক আজিৰ যুগৰ ল'ৰাই বাঁহটো নিদিকি পূজা কৰিব তহঁতক। যোনবিলাকে সদায় সদায় যে বেয়া কমেণ্ট দিয়াবিলাকক এইটো কেকটাছ সোমাই দিম সেইফালে। তোৰ যোনফালে মন যায় সেইফালে সোমোৱাই ল। বেয়াটো ভাবিব নালাগে, গম পাইছোঁ তোমালোকে সেইটোৱে ভাবিছা। হ'ব যোৱা, ভাবিছা যদি সেইটোৱে যোৱা। যাৰ তাত একো নাথাকে সিয়ে ফাটা লেভেল দেখায়। চাবচোন, বেছি দেখুৱাব পইচা আছে যেন, আৰু যাৰ তাত একোৱে নাথাকে সি থাকে ভিকাৰী নিচিনা। আৰু যাৰ তাত একোৱে নাথাকে সি থাকে ভিকাৰী নিচিনা। কেলা নিজৰে জ্ঞান নাই, আনক জ্ঞান পেৰিবলৈ আহিছ। इसकी माँ का भोला चेहरा। আৰে যাৰ তাত একো নাথাকে সিটো ভিখাৰী নিচিনাই থাকিব ন। লেউৰামি কৰিবলৈ আহে।